নমস্কাৰ। প্ৰথমতে মোৰ সাংবাদিক ভাইসকলক মই ধন্যবাদ জনাইছোঁ। তাৰপিছত মই সমূহ অসমবাসী ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা যাচিছোঁ। চাওক, আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল, চমুকৈ আমি RUC, 44 গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰা মই ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ ফালৰ পৰা মই ইলেকশ্যন খেলাৰ কাৰণত মই টিকেটৰ কাৰণত মই আবেদন কৰিছোঁ আৰু দলে নিশ্চয় মোক টিকেট দিব বুলি মই আশাবাদী আছোঁ। হয় চাওক, যেহেতু আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ অসম প্ৰদেশ প্ৰেচিডেণ্ট আছে মৌলানা ওবায়দুৰ ৰহমান কাছিমি চাহেব। তেখেতে মোক BTCৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিছিল। তেখেতে পিছত মোৰ কাম কাজ চাই তেখেতে মোৰ ইয়াতে আহি উপস্থিত হৈ কাৰ্যালয় BTCৰ মুখ্য স্থায়ী কাৰ্যালয় উদ্বোধন কৰি দিহি যায়। লগতে মোক BTCৰ প্ৰেচিডেণ্ট হিচাপেও দায়িত্ব দিয়ে। BTCৰ প্ৰত্যেকটা চুকে কোণে মই কাম কৰি আছো আৰু BTCৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে মই গঠন কৰিছোঁ আৰু BTCত আমি কেণ্ডিডেট দিয়াৰ কাৰণে আমি জোৰদাৰ হকে আমি কাম কৰি আছো। এতিয়া চাওক, BTCত আমাৰ যেহেতু এইটো ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দল, আমাৰ দলৰ এটা শ্লোগান আছে যে 1 টাকাৰ রাত চলেগা, হিন্দু মুসলিম সাথ চলেগা। এইটো আমাৰ দলৰ এটা শ্লোগান আছে। আমি BTCত এইবাৰ বিধানসভা সমষ্টিৰ যেহেতু আমাৰ 15টা সমষ্টি আছে, 15টাৰ ভিতৰত আমি অধিকাংশ সিটত আমি কেণ্ডিডেট দিয়াৰ কাৰণে আমি জোৰদাৰ হকে আমি কাম কৰি আছো আৰু যেহেতু আমি কেণ্ডিডেট দিম অধিকাংশ সিটত, তাৰে ভিতৰত ধৰক আপোনাৰ যদি 8টা মান সিটত আমি কেণ্ডিডেট দিওঁ, প্ৰায় 6-7টা মান কেণ্ডিডেট আমাৰ জয় হ'ব। এইটো একদম 100। আমি সেই হিচাপত কাম কৰি আছো আৰু যদি আমাৰ কাম কাজ কৰা যদি আৰু ভাল হৈ যায়, নিশ্চয় আমি গোটেইকেইটাতে জয় হ'ম বুলি আশা কৰো। এতিয়া চাওক, আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কাৰোৰ লগত এলায়েন্স হোৱা নাই, ষ্টেটতো হোৱা নাই। আৰু BTC ইলেকশ্যনত যেতিয়া আপোনাৰ প্ৰমোদ বড়ো চৰকাৰ গ'ল, প্ৰমোদ বড়ো চৰকাৰৰ দিনত আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে BTC প্ৰমোদ বড়োক সমৰ্থন কৰিছিল। তাৰপিছত যেতিয়া প্ৰমোদ বড়োক সমৰ্থন কৰাৰ পিছত প্ৰমোদ বড়ো চৰকাৰ গঠন কৰিল, BJPৰ লগত যেতিয়া এলায়েন্স হ'ল, তাৰপিছত আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে প্ৰমোদ বড়োৰ পৰা আঁতৰি আহিল। কিন্তু এইবাৰ আমি বিধানসভা সমষ্টিত BTCতে হওক, BTCৰ বাহিৰতে হওক, আমি কাৰো লগত এলায়েন্সৰ আমি আলোচনা আমাৰ হোৱা নাই। আঁকোৱালি ল'ব, কাৰণ আমাৰ দলটোৰ নীতি আদৰ্শ ভাল পায়। বহুত মানুহে বহুত দলৰ পৰা আহি যোগদান কৰিছে, সেই হিচাপত আমি ক'ব পাৰো। আৰু BTCত যেহেতু আমাৰ সংখ্যালঘু মুছলমান সকলৰ ভোট লৈ প্ৰত্যেকটা দলে আমাক ললিপপ খুৱাই আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, কিন্তু আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমাৰ সংখ্যালঘু মুছলমান সকলক আমি প্ৰতিশ্ৰুতি দিছো আৰু অন্য জনগোষ্ঠী সকলক আমি প্ৰতিশ্ৰুতি দিছো, আমি যদি BTCত যদি অধিকাংশ সিট আমি দখল কৰিব পাৰো, অসমত যোনেই চৰকাৰ গঠন কৰক, আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰয়োজন হ'ব। প্ৰয়োজন যেতিয়া হৈ যাব, আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰতিশ্ৰুতি থাকিব। হয়, আমি আপোনালোকৰ লগত আমি সমৰ্থন কৰিম BTCত থকা প্ৰত্যেকটা জনগোষ্ঠীক সমান অধিকাৰে দেখিব লাগিব। আৰু BTCৰ ভিতৰত যেটো ভূমিৰ সমস্যা আছে, আজি চাওক হাগ্ৰামা মহোদয় ডাঙৰীয়া তেখেতে BTC ইলেকশ্যনৰ আগত বক্তব্য দি দিছিল যে BTC চুক্তি হোৱাৰ পিছত BTCত থকা সকলো জনগোষ্ঠী BTCৰ বাসিন্দা হয় আৰু সকলোকে মাটিৰ পট্টা দিয়া হ'ব। আর সেইজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া কি কৈ আছে,
বিটিচি কিবা অসমৰ বাহিৰত নেকি? হুম। বিটিচিওতো অসমত হয়, আইনী অনুযায়ী মাটিৰ পট্টা দিয়া হ'ব। সেই কাৰণত ভাবিছো আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি প্ৰত্যেকটা জনগোষ্ঠীৰ লগত লৈ আমি মিলাপ্ৰীতি ভাৱে জোৰদাৰ হকে আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি জয় কৰাৰ কাৰণত আমি চেষ্টা কৰিম।